ল'ৰা ছোৱালীয়ে খাব বিচৰা বস্তুটো যেতিয়া মাকৰ ওচৰত কয় বনাই নিদিয়াকৈ থাকিব নোৱাৰি। সেয়েহে এতিয়া বাজিছে 10টা বাজিলে ক'ব গ'লে। এতিয়া মোক কৈছে বোলে যে পোলাও খাম, চিকেন পোলাও, তৰকাৰীটো আলগাকৈ বনাব লাগিব আৰু পোলাওটো আলগাকৈ বনাব লাগিব, মানে বেলেগকৈ বনাব লাগিব। সেয়েহে মই এতিয়া বনাব ওলাইছোঁ। ল'ৰা ছোৱালীয়ে যেতিয়া খাম বুলি ক'লে মনটো অকণমান কুটকুটাই, নহয় জানো? নবনাইনো কেনেকৈ থাকোঁ। দুপৰীয়া ভাত পানী আছে। মইতো পোলাও নাখাওঁ এতিয়া, ডাঙৰ ছোৱালীও নাখায়, সৰু ল'ৰা সৰু ছোৱালী। দেউতাক খাব, দেউতাকে চিকেন নাখায়, ভাল নাপায় ইমান, মাছটো নাখায়, অকণমান মাংসটো হ'লে খায় আৰু ভাল পায়। সেয়েহে মই এতিয়া বনাব ওলাইছোঁ। আপোনালোকে ভাত পানী বনালেনে জনাব। আৰু ইফালে মই যোগাৰ কৰি লৈছোঁ পোলাও বনাম যিহেতু। পিঁয়াজ বনালে পিঁয়াজ অকণমান বেছিয়ে লাগে পোলাও বনালে। আৰু লগত 2টা মই বিলাহী কাটি দিছোঁ আৰু 2টা আলু ডাঙৰ ডাঙৰ চাই। সেয়া আৰু এতিয়া মই বনাওঁ আৰু আপোনালোকেও বনালেনে জনাব। আৰু যিসকল নতুনকৈ মোৰ পেজত আহিছে মোৰ পেজটো ফ'ল' কৰিব, আৰু যিসকল মোৰ ইউটিউব চেনেলটোত আহিছে নতুনকৈ ছাবস্ক্ৰাইব কৰিব, এটা ধুনীয়াকৈ লাইক কৰিব। আজিলৈ এৰিলোঁ, বাই, গুড নাইট, শুভৰাত্ৰি।